সকলোকে নমস্কাৰ জনাই মৌপিয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল কাতি বিহু উপলক্ষে সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ। কাতি বিহু উপলক্ষেনো আমাৰ ঘৰত কি পালন কৰোঁ আজি সকলোবোৰ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে লাইক কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। আজি চাগে মোৰ মাতটো শুনি গম পাইছেই, মোৰ একচুৱেলি বিৰাট চৰ্দি হৈ আছে কাৰণে মাতটো অলপ ভাঙা নিচিনা হৈ আছে, অলপ মানে বেলেগ নিচিনা হৈ আছে আৰু ভিডিঅ'টো গতিকে শেষলৈকে চাই থাকক। আজি ৰাতিপুৱা যিহেতু ৰুটি খাম কাৰণে আৰু চৰ্দিও লাগি আছে সেইকাৰণে এয়া ৰুটি ধুনীয়াকৈ মাৰি লৈছোঁ। এতিয়া বেলিম আৰু বেলি লৈ ধুনীয়াকৈ ৰুটি বনাম। এইফালে আমাৰ ইয়াৰ ৰুটি খাই আছে। এই আমাৰ মৌপিয়াই ৰুটি খাইছে, চুবাই দিয়া। এয়া আমাৰ ঘৰৰ কমলা শৰাইত দিবৰ কাৰণে গছৰ পৰা ছিঙি অনা হৈছে। এইফালে আমাৰ মৌপিয়া শুই আছে। এয়া তাই একচুৱেলি 12:30মান বজাত ধুনীয়াকৈ ভাত পানী খাই দুপৰীয়া সময়ত অলপ শুই দিয়ে, 3টামান বজাত উঠি যাব, সেয়ে শুই আছে ধুনীয়াকৈ। এয়া আমাৰ মৌপিয়া খোৱাৰ পৰা উঠি গ'ল, উঠিলে এয়া ধুনীয়াকৈ চকলেট খাই আছে না। চকলেট খাইছানে? এই দেখোন গোটেই মুখে চুখে লাগি গ'ল। মই আবেলি হ'লে মৌপিয়াক খোৱাৰ পৰা উঠাৰ পাছত এই অ'টছটো 2 চামুচমান এনেকৈ গাখীৰত পনীয়াকৈ দিওঁ, তাই খাই ভাল পায়। একচুৱেলি খাবলৈ মন নকৰে, হ'লেও জোৰ জবস্তি খুৱাই দিওঁ। গাখীৰত দিলে অলপ খাই ভাল পায় কাৰণে গাখীৰতে দি দিম। এয়া দেউতাক আৰু মৌপিয়াক দিমগৈ। এয়া দেউতাক ধুনীয়াকৈ দিয়া হ'মগৈ। দেউতা আবেলি সময়ত একচুৱেলি চাহ খাই কাৰণে চাহৰ লগতে এয়া অ'টছো ধুনীয়াকৈ গাখীৰত দি পেলাই দি দিছোঁ। এয়া অ'টছ খাব মাতি আছোঁ, নাহে, খাবলৈ বেয়া পায়। আহা ধুনুকে অকণমান খাবা আহা। এইফালে আমাৰ তুলসী পুলি ৰোৱা হৈ গ'ল। তুলসী পুলিটো একচুৱেলি টাবতহে ৰোৱা হৈছে দেই। আৰু এইফালে মায়ে শৰাই আগ কৰিবৰ কাৰণে প্ৰসাদ ফল মূল এইবোৰ ৰেডি কৰি আছে। টাবত তুলসী পুলিটো ৰোৱাৰ কাৰণ এটাই, মানে আমাৰ ঘৰত ছাগলী আছে, ছাগলীয়ে তুলসী পুলিটো খাই দিব, সেইকাৰণে শৰাই আগ কৰি পিছদিনাখন মানে ভিতৰতে লৈ যাব লাগিব তুলসী পুলিটো। এইডাল আমাৰ ডাঙৰ তুলসী, একচুৱেলি তুলসী পুলি পাবলৈ টান হ'ল। ইয়াতে বিচাৰি মায়ে ধুনীয়াকৈ এটা পুলি উলিয়ালে আৰু এইফালে তাতে ৰুই দিছে। এইয়া তুলসী তলত চাকি বন্তি জ্বলাই হৈ গ'ল। ইয়াতে মায়ে শৰাই আগ কৰিব, এয়া শৰাই আগ কৰি আছে। আহা এইফালে আহা, আইতাৰ ওচৰলৈ যোৱা, আইতাৰ ওচৰলৈ যোৱা। এইপিনে বহাই এইখিনি বহাই। এইয়া ধুনীয়াকৈ তুলসী তলত মায়ে শৰাইখন আগবঢ়াই থৈ গৈছে। সেয়া ধুনীয়াকৈ এইফালে আমাৰ মৌপিয়াই মূৰত গামোচা লৈ সেৱা কৰি আছে। এয়া ধুনীয়াকৈ তুলসী তলত। আৰু এইফালে মই চাকি জ্বলাবলৈ আহি গ'লোঁ। পিছফালে চাকি দিব আহিছোঁ। কাতি বিহুত একচুৱেলি খেতি পথাৰত দিয়া হয়, আমাৰ খেতি পথাৰ নাই যিহেতু পিছফালে বাৰীত এনেকৈ এগছকৈ দি দিছোঁ আৰু আগফালেও এয়া দিমগৈ। এয়া আগফালে এগছ জ্বলাই দিছোঁ। এয়া শৰাই ভাঙি আমালৈ প্ৰসাদ লৈ আহিছে মায়ে। এয়া আমি ধুনীয়াকৈ প্ৰসাদ সকলোৱে বহি খাই আছোঁ। সেয়া মৌপিয়াও খাই আছে। আমাৰ একচুৱেলি কাতি বিহু কঙালীৰ কাৰণে আমাৰ পিঠা পনা ইমান যা যোগাৰ নকৰে।
ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিওঁ। আকৌ ধুনীয়া এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তেতিয়াহ'লে বাই বাই।